আজিৰ এই পৃথিৱীত ছ'চিয়েল নেটৱৰ্কিং সাইট বুলি ক'লে এটা কথাই মনলৈ আহে আৰু সেইটোৱে হ'ল ফেচবুক। কিয়নো আমি ৰাতিপুৱা শুই উঠিয়ে কিবা চাওঁ বা নাচাওঁ বা চবে ফেচবুক খুলি এবাৰ হ'লেও চায়। কিন্তু মোৰ কথা অলপ সুকীয়া, কিয়নো মই ফাৰ্ষ্ট উঠিয়ে ইউটিউব ষ্টুডিঅ'টো খুলি লওঁ আৰু খুলি কেনে চাওঁ ভিউ বা ছাবস্ক্ৰাইবাৰ বাঢ়িলে নে নাই। যিয়েই হওক, এই ফেচবুকটো কিন্তু ইউথ জেনেৰেশ্যনৰ খুবেই প্ৰিয় এটা ৱেবছাইট। কিন্তু আমি এই ফেচবুকৰ বহুতো কিছুমান নজনা কথা আছে যিটো শুনিলে হয়তো আপুনি আচৰিত হৈ পৰিব আৰু লগতে ভয়ো খাব। চ' আজিৰ এই ভিডিঅ'টিত মই এনেকুৱা কেইটামান এমেজিং ফেক্টছ ক'ব গৈ আছোঁ যিটো শুনিলে হয়তো আপুনি আচৰিত হৈ পৰিব। তেনেহ'লে বেছি পলম নকৰি বলক ভিডিঅ'টো শুভাৰম্ভ কৰা যাওক। আপুনি কেতিয়াবা ভাবেনে যে ফেচবুকৰ কালাৰটো নীলাইনো কিয় হ'ল? আপুনি ভাবিছে চাগে ফেচবুকৰ মালিকৰ এইটো ফেভৰেট কালাৰ সেইকাৰণে নীলা হ'ল। কিন্তু আপুনি যদি এনেকৈ ভাবিছে তেনেহ'লে সম্পূৰ্ণ ভুলকৈ ভাবিছে, কিয়নো ফেচবুকৰ অনাৰ অৰ্থাৎ মাৰ্ক জুকাৰবাৰ্গৰ কালাৰ ব্লাইণ্ডনেছৰ চিকাৰ হোৱা ব্যক্তি। তেওঁ সেউজীয়া আৰু ৰঙা ৰঙৰ মাজত পাৰ্থক্য বুজি নাপায়, কিন্তু নীলা ৰংটো উজ্জ্বলভাৱে দেখা পায় আৰু লগতে আকাশৰ কালাৰো নীলা। সেয়েহে তেখেতে ফেচবুকৰ কালাৰটো নীলা হিচাপে ৰাখিলে। এই কথাটো জানিলে হয়তো আপুনি আচৰিত হয় ভয়ো খাব পাৰে, কিয়নো ফেচবুকে আপুনি নেটত কি চাইছে কি কৰিছে সেইটো ট্ৰেক কৰিব পাৰে। অৰ্থাৎ আপুনি যদি কিবা বেয়া বস্তু চাইছে তেনেহ'লে ফেচবুকে আপোনাৰ ৰেকৰ্ডবোৰ ৰাখিব পাৰে। কিন্তু ৰ'ব আপুনি যদি মোৰ কথা শুনি এই ফেচবুকটো এতিয়া আনইনষ্টল কৰিম বুলি ভাবি ল'লে তেনেহ'লে ৰ'ব, এতিয়াই কৰিব নালাগে। কিয়নো ফেচবুকে তেতিয়াহে আপোনাৰ ইণ্টাৰনেট হিষ্ট্ৰী ট্ৰেক কৰিব পাৰিব যেতিয়া আপুনি ফেচবুকটো লগ ইন কৰি বেকগ্ৰাউণ্ডত ৰাখি যদি কিবা কিবি কৰি আছে, তেতিয়াহে ফেচবুকে আপোনাৰ ইণ্টাৰনেট হিষ্ট্ৰী ট্ৰেক কৰিব পাৰিব। অন্যথা ফেচবুকে ইণ্টাৰনেট হিষ্ট্ৰী ট্ৰেক কৰিব নোৱাৰে। আপুনি কেতিয়াবা ভাবিছেনে আপুনি যেতিয়া ফ্ৰেণ্ড বা কাৰোবাক লাইক বা কমেণ্ট বা যিকোনো এক্টিভিটি কৰে তেতিয়া সেই এটা লাইক আৰু কমেণ্টছৰ বাবদ ফেচবুকৰ অনাৰে কিমান টকাকৈ পায়? ভাবি হয়তো আপুনি পোৱা নাই চাগে। মাৰ্ক জুকাৰবাৰ্গে আমি কৰা প্ৰতিটো লাইকছ আৰু কমেণ্টছৰ বাবদ ইণ্ডিয়ান ৰুপিছৰ 75 পইচাকৈ তেখেতে পায়। এইটো এটা এষ্টিমেটেড হিচাপহে। তথাপিও ভাবকচোন কিমান কৰোৰ মানুহে ডেইলি লাইকছ আৰু কমেণ্টছ দিয়ে, তেনেহ'লে তেখেতৰ ডেইলি ইনকাম কিমান বা হ'ব? ঠিক তেনেদৰে টকা পইচাৰে যদি কথা কওঁ, যদি কেতিয়াবা ফেচবুকৰ ছাৰ্ভাৰ ডাউন হৈ যায় তেনেহ'লে ফেচবুকে কিমান টকা 1 মিনিটমানত লছ হ'ব পাৰে? আপুনি কেতিয়াবা ভাবিছেনে? শুনিলে হয়তো আপুনি আচৰিত হৈ পৰিব, কিয়নো প্ৰতি মিনিটত $25,000 অৰ্থাৎ ইণ্ডিয়ান ৰুপিছত প্ৰায় 18 লাখ টকা প্ৰতি মিনিটত তেখেতৰ লছ হ'ব। ইমান টকাৰ লছ কেৱল 1 মিনিটত? আপোনালোকে জানেনে যে মাৰ্ক জুকাৰবাৰ্গক আমি কেতিয়াও ফেচবুকৰ পৰা ব্লক কৰিব নোৱাৰোঁ। আৰু যদি জুকাৰবাৰ্গৰ ফেচবুকৰ অৰিজিনেল আইডিটো লাগে তেনেহ'লে fb.com লিখি /4d দিয়ক। আপুনি মাৰ্ক জুকাৰবাৰ্গৰ অৰিজিনেল একাউণ্টটো চাব পাৰিব আৰু লগতে ব্লক কৰিব ট্ৰাই কৰক। যদি ব্লক কৰিব পাৰে তেনেহ'লে মোক ভিডিঅ'টিত গালি দিব, আৰু যদি নোৱাৰে তেনেহ'লে মোৰ ভিডিঅ'টি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লাগিব। ইটছ এন অ'পেন চেলেঞ্জ। তেনেহ'লে এইটো অ'পেন চেলেঞ্জ দিয়ে আজিৰ এই ভিডিঅ'টিৰ পৰা মই বিদায়হে মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় নাপাহৰিব। ধন্যবাদ।